বিয়াখনত ৰুণে সন্মতি দিবনে নিদিয়ে আজি তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব কিন্তু তাৰ আগতে যিসকলে সিৰিয়েল চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰ আপডেটে এই চেনেলটোতো আহি থাকে ৰুণক আজি লৰা ঘৰৰ মানুহে চাবৰ কাৰণে আহিব আৰু ৰুণক যেহেতু চাবলৈ আহিব কিন্তু এতিয়া ৰুণে ঘৰত নাথাকে আৰু অভিমন্যুৰ লগত আজি ৰুণে গাড়ীত কথা পাতি থাকিব আৰু অভিমন্যুয়ে আজি ৰুণক ঘৰলৈ থবলৈ আহিব কিন্তু ৰুণক চাবলৈ মানুহ অহা কথাটো কবনে নকয় অভিমন্যু সেইটোতো বেলেগ কথা কিন্তু এতিয়া ৰুণক আজি অভিমন্যু থবলৈ অহা সময়তে ৰুণক চাবলৈ অহা মানুহঘৰে ৰুণ আৰু অভিমন্যুক একেলগে অহা দেখা পাব আৰু দেখা পোৱাৰ লগে লগে এতিয়া বাৰু তেওঁলোকৰ সন্দেহ কি হ'ব আৰু লগতে এতিয়া ৰুণে অহাৰ পিছতো এতিয়া ৰুণক পছন্দ কৰিলে আৰু মাকে যদি আজি পছন্দ কৰে লৰাটো তেতিয়াহলে বাৰু মাকৰ পছন্দ হিচাপে ৰুণে আজি বিয়াত বহিবনে নবহে আৰু ৰুণে যদি অসন্মতি দিয়ে তেতিয়াহলে মাকে বাৰু কি ক'ব ৰুণক তো সেইটো আপোনালোকে আজিৰ খণ্ডতেই দেখিবলৈ পাব আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ নিৰপেক্ষৰে বাট চাই আছে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে